পানী এ ৰ ৰ ৰ নেযাবি ৰ হুটখিনি কমি লওক ৰ হাই গাইজ এয়া চাওক মানুহখিনিয়ে গৰুৰ নিচিনা লাগিছে কলৈ যাম আৰু কি কি কৰিম আপোনালোকক সকলো দেখুৱাম আপোনালোকে চাই থাকিব শেষলৈকে ভিডিঅ'টো হা হাই গাইজ এয়া ছাতি মোনা চাইকেল লৈ লৈ টোপোলা লৈ লৈ আমি সকলোৱে কলৈ গৈ আছোঁ আপোনালোকে সকলো মানে শেষৰলৈকে ভিডিঅ'টো চালেহে গম পাব ন গতিকে চাই থাকিব শেষৰলৈকে আৰু আজিতো কমেই অলপ যোৱাকালি বহুত আছিলে ৰাতিপুৱা একদম আমি 4টা বজাতে উঠিছোঁ উঠি মেলি কাম বন কৰি যিমান বাহিৰা কাম আছে কৰি কেনে 7টামান বজাত আমি এনেকৈ ওলাই আহিছোঁ নমস্কাৰ আৰু মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু যদি ভিডিঅ' চাই ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো টিপিব এতিয়া সেয়া পেডেল মাৰি মাৰি গৈ আছোঁ এয়া পূৰা লানি নিচিঙা একদম লাইন এইখিনি চাইকেল আৰু আছে বেলেগত চাইকেল থোৱা এইবিলাক আমাৰ চাইকেল এইটো আমাৰ গ্ৰুপ আৰু কিমান স্পীড অহা হৈছে এইবিলাক ক'ত যায় চব ভাগ ভাগ কৰি লওঁ আমি গ্ৰুপ ছিষ্টেম আৰু এইখিনি গ্ৰুপ আছিলে এইখিনি বেলেগত গ'ল আৰু আমি এইখিনি গ্ৰুপ এটা গ্ৰুপ হাই গাইজ পাহাৰখন আজি দেখা নাপোৱা পাহাৰখন ঢাক খাই থৈছে ডাৱৰে এখন নৈ দেই কিমান জীয়াঢল নৈ এইয়া ভাতৰ টোপোলা চোপোলা লৈ ওলালোঁ চাইকেল থৈ আহিছোঁ এজেগাত আৰু এতিয়া আমি যাম এজেগাত মানে বহুত দূৰ খোজকাঢ়িব লগা হয় 2টা নলা আছে 2টা নলাই পাৰ হ'ব লগা হয় মানে বহুত একদম ভৰি চৰি বিষ হৈ যায় যাওঁতেই ভাগৰ লাগে নলাকেইটা পাৰ হওঁতে আৰু এইডোখৰ বোকা ইমান কষ্ট কৰিনো ক'লৈ আহিছোঁ আপোনালোকে চাই থাকিব শেষলৈকে এইয়া কহুৱা বন চাৰিওফালে কেৱল কহুৱা বন আকৌ তাৰ মাজত আকৌ নলা আছে আকৌ কহুৱা বন আকৌ নলা এনেকৈ মানে বহুত দূৰ যাব লাগিব এতিয়া এয়া বৰষুণ দিওঁ দিওঁ হৈছে পূৰা বৰষুণ দিব মই ভিডিঅ' কৰি আছোঁ আকৌ চিৰিয়েল চাই থাকিম তাৰ বোকাখনত হা কালি ইয়াৰ সুত আছিলে আজি সুত নাই আমাৰ জীয়াঢল নদীৰ নিচিনাই কালি কেনেকুৱা সুত আছিলে বুলি ভাবিছ মাজতে দ্বীপ আছে দেখিছা নাই এইটো মাজুলী দ্বীপ সেইটো হা নহয় এইটো মাজুলী দ্বীপৰ নিচিনা লাগিছে নাই বাৰু মাজত ৰখিবি নেকি আমাৰ দূৰ আছে আমি যাওঁ বৈ সিহঁতে ৰখক হাই গাইজ আৰু আপোনালোকেতো ভাবি আছে ন আমি ক'লৈ আহিছোঁ আমি আহিছোঁ হাজিৰা কৰিব আজি 5-6 দিন মানে হ'ল হাজিৰা কৰা আৰু আমি হাজিৰা কৰা মানুহ হাজিৰা কৰিব লাগিব পেটটোৰ কাৰণে ন মানুহখনে হাঁহিবলৈ এতিয়া আপোনালোকে আমাক অহা দেখিছিলেহে এতিয়া আকৌ খাবলৈ হ'লেই লোকৰ ৰুব অহা এনেকুৱাই আৰু এয়া চাহ খাইছোঁ কাৰণ যেতিয়া এতিয়াতো ভিডিঅ' বনোৱা নাযায় ন লোকৰ হাজিৰা কৰিব আহিছোঁ এয়া বুটমাহ বাদল বৰ্ষা বিজুলী
মোৰ নিচিনা তই গাব পাৰিবি হা ভগৱান ইমান বতাহ দিছে ইমান মানে একে ধুমুহা বতাহ একদম বৰষুণ বতাহ একে আগবিলাকে ৰ'দত শুকুৱালে আৰু এতিয়া একদম বৰষুণত তিতাইছে চাওক এইয়া মানুহ চাওক কিমান বতাহ আছে এইয়া মানুহ দেখাই নাযায় কিমান বতাহ একদম পুৰা বতাহ বৰষুণ একদম পুৰা দিছে এয়া চাওক আৰু ঘৰ চৰ একো দেখা নাযায় ইমান ঘৰ এইফালে লাইন নামঘৰ আছিলে মোৰ মানে একো দেখাই নাযায় আগবেলাতে একদম ঘামি চিনি এটাই ৰ'দত যি ৰ'দ দিছে আৰু এতিয়া একদম যি বৰষুণ ঠাণ্ডাত কঁপি কঁপি আছে খাবলৈ হৈ গ'ল আমাৰ দুপৰীয়া ভাত একদম খিচিৰি নিচিনা হ'ল মাৰি লৈ যা তখনক কি আমি হাজিৰা কৰিব যাম কিমান কি কৰোঁ আমাৰ হাজিৰা কৰিব গ'লে ভিডিঅ' কলিং কৰিছিল আমাৰ মানুহখিনি সঁচাকৈ নিদিয়ে আকৌ হয় নাই ইমান কষ্ট কৰিলে দিম নেকি আৰু আলুটো পেলাই দিলি যিডোখৰ বালি লাগিছে এডোখৰ পেলাই দিল হাজিৰা কৰিব আহি কিমান মাংস ভাত খাব পাৰচোন বুলি এইখিনি একেবাৰে এই চিটটো গোটেই চিটটো ইমূৰৰ পৰা ৰুই আহিছোঁ এয়া একদম টান মাটি ইফালে ইয়াত ট্ৰেক্টৰ এনেকুৱা ধৰণৰ হাল বাইছে ৰুই আঙুলি চাঙলি একে বিষাই গৈছে একদম এতিয়া আমাৰ ৰুই হৈ গ'ল ইয়াত গৃহস্থ ৰুই আছে আমি এতিয়া যাওঁগৈ আৰু আপোনালোকক দেখুৱাব নোৱাৰিলোঁ ভিডিঅ'টো ৰোৱা কাৰণ হাজিৰা কৰিব আহিছোঁ ন বহুত ৰোৱা হ'ল আকৌ ন ঘাৰত নিয়ে যা ন বুকু চানো নহয় ঘাৰত লৈ যা বোলে ঘাৰত লৈ যা ইয়াক নিয়ে যা কোনে ইয়াত দৌ মাৰিব পাৰে দিয়ক নহয় ইয়াত কম্পিটিশ্যন কৰিবলৈ কোনে আগত দৌ মাৰিব পাৰে চা মই খোজকাঢ়িব পৰা নাই ই আকৌ মোক গাত ধৰে চা এয়া ঘৰলৈ যোৱা দৃশ্য আৰু এতিয়া ঘৰলৈ গৈ আছোঁ কিমান একদম মানে হাঁহনিতে খোজে কাঢ়িব পৰা নাই সকলো এয়া চব দলং পলংকৈ খোজকাঢ়ি কাঢ়ি গৈ আছে একাঠো মোৰ ভয়টো একেবাৰে সোমালে মাংস ভাত দিছে বুলি অভাৰ টাইম কাম কৰা এইটো চাট আৰু খাবি মাংস ভাত আৰু খাবি বুকু চাল লৈ যা নহয় শকত মানুহে বেছিকৈ খোজকাঢ়িব এনেও নোৱাৰে আমাৰ বাইদেউ লেলা যে সেইকাৰণে সি পিকে গৈছেগে মদ খোৱাতকৈ বেছি সাঁতুৰিছা তেতিয়া আৰু ভাল লাগিলেহেঁতেন নদীত গৈ কেনে গোটেই পৰা গাহৰি নিচিনা ঢাপ ঢাপ পৰি দিমগৈ কি ছোৱালীজনী বাই ভাগো আছে মাংসৰ লগত ভাত খোৱা
আপোনাৰ নাই মাংস ভাতকৈ হজম হ'ল ভাল লাগিছে দে মতা মাইকী কি কথা আছে পতাই মানে ই তুলিছে ভাল লাগক বুলি মানে সি আৰু তুলি দেখাইছে আকৌ आलू सब्जी बैल के खाएगा चर्बी बढ़ेगा হাঁহোতে হাঁহোতে বোলো একদম পেট বিষ হৈ গৈছেগৈ আমাৰ বাইদেউৰ পেটটো ক'ত বিষাইছে ফটো নামারবি বলেছে अच्छा अच्छा मंडी है ये क्या मंडी है बिस्ती पड़ से आचू पार्टी होएगा क्या आचू पार्टी होएगा आलू खाएगा चर्बी पाइसिले आदमी है आप लोग हम तो हिंदी नहीं बोलेगा असमीज बोलेगा नहीं जानेगा हम हिंदी नहीं जानेगा इफाले ककाल में बिख होता है या सेक्शन है घुई যাব নালাগে চাগে হুট বেছি হুটহে আছে কিন্তু দ বেছি নাই চাগে এই এডোখৰত বেছি দ হ'ব পায় স্পীড যায় মাথাই ঘূৰাবচোন কৃষ্ণ এই ৰ চবে একেলগে যাম ইয়াত নুধুং দেই পানী পুৰা ইয়াত নুধুং এই নদীৰ মহিমা কোনে জানে ন যাওঁতেতো পানীয়ে নাই শুকান আছিল আৰু এতিয়া চাওক এয়া কিমান সোঁত এই সোঁত এইখিনি ভয় লাগে পানী নেযাবি ৰ সোঁতখিনি কমি লওক ৰ এই কি কমে না এইখিনি দিছে নাই কেনেকুৱা ৰ ইমান এনেকুৱা সোঁতত মোৰ ভয় লাগিব দেই মই নোৱাৰিম মই ঘূৰি যাম এই বুঢ়াজনো নাহিলে নাই নেযাবি এজনী উষ্টা দি ওলাই এই হ'ল নদীখনো কম নহয় চা আমি যেতিয়া যাওঁ তেতিয়া বাঢ়ে পটাপট যাব লাগে এগুলা ফের নিগম মরে হই কোটা আসে ভয় লাগে ও চলো যাই বান্না এগুলা ফের কমি চলো চলো সময় যাই চলো মোবাইল পুরা হই দিও আকৌ এইফালে আহে চা যা 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 হ'ল আৰু সেইফালে যি পানী বাঢ়িছে নহয় একদম সেইফালে যোৱাই নগ'ল এইফালে আকৌ মই ঘূৰি আহিলোঁ এইফালে
মই ইফালে আকৌ দলঙেদি হৈ ঘূৰি কেনে যাম ইফালে পূৰা পানী বাঢ়িছে সিহঁতে পাৰ হৈ গ'ল মই থাকি গ'লোঁ আগেদিও বোলে দলংখন বোলে ভাঙি থাকিলে তাৰপৰা এতিয়া সেই পানী যেনিবা বহুত বেছি নাই চ' আজিলৈ বাই